ব্যৱহাৰিক জীৱনত পালন কৰিলে জীৱ শ্ৰেষ্ঠ মনুষ্যৰ জন্ম ধৰাৰ সম্ভৱ হয়। আৰু ৰজা পৰীক্ষিতে আমাক দেখাই দিছে ভূপদেৱৰ শ্ৰীমুখৰ পৰা একান্তভাৱে ভাগৱত শ্ৰৱণ কৰি কৰি আত্মপৰিচয় হৈ জীৱনমুক্ত অৱস্থা হৈছিল। আৰু এই ভাগৱত আমি সমাজত দেখিছো আজি অলপ দিনৰ পৰা চৰ্চাটো বিশেষকৈ নামনি অসমতকৈ উজনি অসমত বেছি হৈছে। এটা শুভ লক্ষণ। আগতে আছিলে খাদিন খানা কেৱল পঢ়িহে যায়, কিন্তু আজিকালি শিক্ষিত সমাজে পঢ়ি যোৱাটো নিবিচাৰে, তাৰ অৰ্থটো বিচাৰে।
যিমানে চৰ্চাবোৰ হৈছে সেই দিশত কিন্তু আমি অসমীয়া সমাজখন গুৰুজনাই দিয়া আধ্যাত্মিক জগতত আগুৱাব পৰা নাই। কিয় পৰা নাই? ভাগৱতৰ ভাৱ হৈছে ভাৱ কিন্তু সচিদানন্দ। অকল ভাগৱত পঢ়ি থাকিলেই নহব, ভাগৱত শুনি থাকিলেই নহব, ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। নাভাবিলে কিন্তু ভাগৱতে আপোনাক ক্ৰিয়া নকৰে। যি নাছিলে কয়ে ককাল স্বৰ্গবাস পাতাল বেদৰ শাস্ত্ৰসমূহ এজোপা কল্পতৰ বৃক্ষ, আৰু সেই বেদৰূপী কল্পতৰ বৃক্ষজোপা এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আপোনাৰ সদায় যে গায় সকলে নিগম কল্পতৰু আৰু ফল মহা ভাগৱত। তাৰ নিগম শব্দতে কি বুজাইছে? বেদক বুজাইছে। বেদ নিগম, কিয়নো স্বয়ং ভগৱন্তৰ মুখৰ পৰা বেদ নিৰ্গমন হৈ ইয়াৰ কাৰণে বেদ নিগম। বেদৰূপী কল্পতৰ বৃক্ষজোপাত লগা ভাগৱত ৰূপী ফলৰসটো পাঠ কৰিবলৈ কেনেকুৱা? স্বাগতয় মৃতময় আছিল পূৰ্বত পাইলা ব্ৰহ্ম পৰ্ব যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে যিসকল লোকে ভাগৱত শুনো, বিহু ফাংচনত আকৌ বৰষুণত তিনিটি ৰাতিপুৱা 6টালৈকে থিয় হৈ থাকিব পাৰিব ভোকে লাগুনে, কিন্তু ভাগৱতত 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে কৰি থাকিব। এতিয়া পূৰ্বজন্মৰ বিকাৰটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম মালিকাত লিখিছে, বিচাৰি পাই যাৰ পূৰ্বজন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ ইচ্ছা কৰিব, তেওঁলোকেহে ভাগৱত শুনি আনন্দ পাব, ৰস পাব। এতিয়া আপোনাক যদি আজি কোনোবাই প্ৰশ্ন কৰে, বোলে ভাগৱতলৈ আহিলে, বোলে হয় আহিলো, কোনে আনিলে? বহু বয়সস্থ বাপে কব বোলে ল'ৰাটিয়ে থৈ গলি বা নাতিটোৱে থৈ গলি, বহু আয়ে কব বোলে তেখেতে লৈ আহিলে বা ল'ৰাটোৱে থৈ গলি, বহুতে কব আমুকে আনিলে, নহয়নে বাৰু? ভাগৱতে কৈছে মিছা কথা। তোমাক আজি ইয়ালৈ কোনে আনিলে? তোমাৰ পূৰ্বজন্মৰ যি মহাপুণ্য জমা হৈ আছিলে, সেই পুণ্য মানে তোমাৰ মনটোক আজি ভাগৱতলৈ টানি লৈ গুচি আহিলে। সেইকাৰণে গুৰুজনাই কীৰ্তন লিখিছে, আছে তেওঁলোকেহে ঈশ্বৰৰ কথা কাম পাতিব পাৰে। আৰু ইয়াৰ বিপৰীতে অনেক জনমে মহা পাপ নলৈবে কৃষ্ণৰ নাম নিদিবে যাৰ অনেক জন্মৰ মহা মহা পাপ জমা হৈ আছে, তেওঁলোকে নিজে ভাগৱত নুশুনে
শুনিবলৈ গলো নিৰ্ধাৰিত এইটো বয়সতে ধুতি পিন্ধি নামঘৰলৈ যোৱাৰ সময় হোৱা নাই। আপুনি বাস্তৱত প্ৰমাণ চাব পাৰে। আপোনালোকৰ এই গাঁওখনৰ চেনেলীয়া ল'ৰাবিলাক বিপথে গৈছে, ধৰি লওক। এইটো হৈছে বাৰু, হয়নে বাৰু? অবৈধ ভক্ষণ কৰিছে, অপকৰ্ম কৰিছে, স্পীডত বাইক চলাইছে, অপমৃত্যু হৈছে। সেই গাঁওখনৰ চেনেলীয়া ল'ৰাবিলাক বিপথে গৈছে, গাঁওখনৰ বয়সস্থ মানুহ কিন্তু আগবাঢ়ি আহিব পৰা নাই একেলগে তেওঁলোকক বাধা দিবৰ কাৰণে। কিন্তু সেইখন গাঁৱৰে বয়স